আপুনি য'ত চৰকাৰী মাটি থাকিব তাতে উচ্ছেদ হ'বই। আমাৰ বিটিচি অঞ্চলত যিমান চৰকাৰী মাটিত বড়ো হওক, মুছলিম হওক, বেংগলী হওক, ৰাজবংশী হওক, যিমান জাতি জনগোষ্ঠী আছে, চৰকাৰী মাটিত যিসকল আছে সকলোকে মাটিৰ পাট্টা দিয়া হ'ব বুলি কোৱাটো সেইটোৱেই। আপোনাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে যে তেখেতে চক্ৰত আহিলে উচ্ছেদ হ'ব, কাৰণ 2019 তেখেতে এফিডেভিট দি থৈছে হাইকোৰ্টত। UPPL উচ্ছেদ কৰিব, UPPL চৰকাৰ আহিলেহে উচ্ছেদটো হ'ব। আৰু UPPLৰ যিটো বিটিআৰ চুক্তি ইয়াতে উচ্ছেদ কৰা উল্লেখেই আছে, কিন্তু আমাৰ BTC চুক্তিত কোৱা হৈছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। এই হিচাপত আমি মাটিৰ পাট্টা দিব। কিমানখন আসন পাব বুলি ভাবিছে? আমি 20+। যিটো দল কৰিছে আমি সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদটো লাগে। সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠীক লৈহে আজি পৰ্বতজৰা জিলাত আমি আশীৰ্বাদ ৰেলী কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ ইয়াত হাজাৰ হাজাৰ বড়ো, মুছলিম, নাথযোগী, গাৰো, ৰাভা, ৰাজবংশী, বেংগলী সকলোৱে আহিছে। সেইটো দেখি পেলাই আমি 100% ক'ব পাৰোঁ যে পৰ্বতজৰা জিলা হিচাপে 1 নম্বৰত থাকিব। জিকাৰ যিটো পজিশ্যন 1 নম্বৰ পজিশ্যনত থাকিব। খুব ভাল আমাৰ BPF দলৰ পজিশ্যনটো। আৰু আমি ছেপ্টেম্বৰ মাহৰ লাষ্টত পূজাৰ আগে আগে যিটো নিৰ্বাচন হ'ব বুলি কৈ আছে, ইয়াত আমি 1 নম্বৰত থাকিব। দেখা গৈছে যে আপুনি আজি গোটেই ভাষণবোৰ বিজেপি এবাৰ সমালোচনা কৰা নাই, আৰু এইটো বিৰোধী দলসকলে কৈছে যে তেখেতে এইবিলাক কৈ লাভ নাই ভাই। মই কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো UDF, কোনো ৰাইজৰ দল বা কোনো অসম জাতীয় পৰিষদ, এইবিলাক দলটো মই সমালোচনা কিয় কৰিব? BTCত কোনে চৰকাৰ চলাইছে? UPPLক গালি নিদিয়ে, UPPLক সমালোচনা নকৰে। কাক কৰিম মই না বিজেপিক সমালোচনা কৰিছে, না কংগ্ৰেছক কৰিছে, না UDFক কৰিছোঁ, না ৰাইজৰ দলক কৰিছোঁ, না CPMক কৰিছোঁ। কোনো দলক মই কৰা নাই। UPPLে চৰকাৰ চলাই আছে BTCত। UPPLে মিছা কথা কৈছে, ৰাইজৰ ওচৰত মিছাৰ প্ৰতিশ্ৰুতি দিছিল, একো কাম কৰা নাই, 0। UPPLক গালি নিদিয়ে। কাক গালি দিম? UPPLে ভুল কৰিব, ইফালে কংগ্ৰেছক মই গালি দিম নেকি? UPPLে ভুল কৰিব, ইফালে বিজেপিক মই গালি দিম নেকি? এইটোতো কথা নহয়। UPPLে চৰকাৰ চলাইছে, UPPLক গালি দিব লাগে। UPPL 0, বিৰাট মিছলীয়া এই প্ৰমোদ বড়ো চৰকাৰে। সকলো EM MCLে মুঠতে ৰাজ্যক 5 বছৰ চেছ কৰি দিলে। ইয়াৰ পৰা মুক্ত বিচাৰিছে এই BTC বাসী ৰাইজে। এইবাৰ BPFক চৰকাৰক আনিব লাগে বুলি সকলো জাতি জনগোষ্ঠীয়ে কৈ আছে। এই হিচাপত আমি সঁহাৰি পাইছোঁ। আৰু আমি সেইকাৰণে ডিমাণ্ড মানে আমি ক'ব পাৰিছোঁ দল হিচাপে যে এইবাৰ BPFে চৰকাৰ গঠন কৰাটো 100% চিয়'ৰ।